এক অতিকৈ হৃদয় বিদাৰক আৰু বিৰল দৃশ্য। নিজ পিতৃৰ চিতাৰ সন্মুখতে গীত গালে এজন যুৱকে। কিন্তু কিয় এনে কাম কৰিলে এই যুৱকজনে? এক দুৰ্ঘটনাত প্ৰাণ গ'ল তেওঁৰ পিতৃৰ। পিতৃৰ শেষ ইচ্ছা পূৰণ কৰিবৰ বাবে এনেদৰে গীত গাই গ'ল যুৱকজনে পিতৃৰ চিতাৰ সন্মুখতে। যুৱকজনৰ পিতৃয়ে তেওঁক কৈছিল, পিতাই, মই যদি কেতিয়াবা মৰি যাওঁ, তই মোৰ চিতাৰ কাষত অৰুণ দাসৰ তুমি জানা জানো শুন গানটো এবাৰ গাবে। মই দুটা মুহূৰ্তৰ কাৰণে হ'লেও জীয়াই থাকিম। তোমাক গোটেই অসমে কান্দিছে এই দৃশ্যটো দেখি। হ'ব দিয়ক।